ৰাজ্যত পুনৰ কেট প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ক লৈ জ্বলিছে ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ চলি থকাৰ সময়তে আজি পানীতোলা বৰনামঘৰত মটক যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠনৰ লগতে সমগ্ৰ পানীতোলা অঞ্চলৰ ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰোধিতা কৰি তথা চৰকাৰক সন্মতি দি অতি শীঘ্ৰে বিধেয়কখন বাতিল কৰাৰ উদ্দেশ্যে 501 গছি বন্তি প্ৰজ্বলন কৰি ভগৱানৰ ওচৰত সেৱা জনায়। বাসিন্দা ৰাইজে যেনেকৈ খাটনি খাইছে দেউতাই যে সহায় মোৱালি হয় এই অসমৰ ৰাইজক যে সকলো ফালৰ পৰা যে সহায় মোৱালি হয় শান্তিত থাকি যেন আপোনালোকৰ আপোনালোকৰ মনৰ আশা যেন পূৰণ কৰাব তালৈকে বন্দিয়া তুতি প্ৰাৰ্থনা কৰা আছে অসমবাসী ৰাইজক এই কোনোবা এজনক কৈছে ন অসমবাসী ৰাইজৰ এনে এই জনসাধাৰণৰ যেন কোনো দুখ কষ্ট নোপোৱাকৈ এই ৰাইজে যেন কোনো এই শান্তি পথত থাকি যেন আজি বৰনামঘৰ দেউতাই যে সহায় মোৱালি হয় এই ৰাইজক যেন কোনো আন্দোলন নকৰাকৈ এই অসমবাসী ৰাইজক যেন এনে এই শান্তি পথত থাকি আন্দোলন কৰিব গ'লেও যেন কোনো ঘাট প্ৰতিঘাত নোহোৱাকৈ যেন ৰাইজক যেনেকৈ যেন এই আন্দোলন কৰিবলৈ ওলাই যায় যেন পানীতোলা নামঘৰ এই সকলো ফালৰ পৰা যেন সহায় মোৱালি হয় কতো ঘাট প্ৰতিঘাত নোহোৱাকৈ যেন সুকলমে যেন পাৰ কৰাই নি আপোনালোকৰ অসমবাসী ৰাইজৰ যেন মনৰ আশা যেন পূৰণ কৰাব তালৈকে এই বন্দিয়াতে তুতি প্ৰাৰ্থনা কৰা আছে অসমবাসী ৰাইজৰ কোনোবা এজনৰ যদি এই আহু পেটু শনিগ্ৰহ বাৰ কেন্দ্ৰিক ক্ষেত্ৰত নহপোক নৱগ্ৰহ 12 মাহ বকচ আজি যেন দেউতা ওচৰ যেন সকলো সংযোগ এই সকলোজনকে যেন বছৰ দিনৰ কাৰণে নিৰ্বিঘিনি নিৰাপদে সুস্বাস্থ্য ৰাখিব তালৈকে এই বন্দিয়াতে তুতি প্ৰাৰ্থনা কৰা আছে। মায়মে সমাজৰ এটা পবিত্ৰ অনুষ্ঠান পানীতোলা নামঘৰ এই নামঘৰতেই বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইয়াতে সেৱা জনাই ভগৱানৰ আশীষ গ্ৰহণ কৰি আজি মুখ্যমন্ত্ৰী আসনত বহিছে। তেখেতৰ নেতৃত্বাধীন চৰকাৰখনে বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়ক বিল 2016 গৃহীত কৰিব লৈছে। গতিকে তেওঁ ভগৱানে সুমতি দিয়াৰ অৰ্থে আজি আমি পানীতোলাৰ এই জাগ্ৰত নামঘৰত বন্তি জ্বলাই তেখেতৰ সুমতি দিবৰ কাৰণে শ্বৰ্টকৈ ক'ব কিমান চাকি জ্বলাইছিলে আৰু ধৰি লওক ইয়াৰ পৰা আপোনালোকে এই মানে যি আন্দোলন আৰম্ভ কৰিছে এই বস্তুটো আজি আপোনালোকে কিমান চাকি জ্বলাইছে আৰু আগন্তুক সময়ত কেনেধৰণে আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিব? হয়, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত আজি সমগ্ৰ অসম জ্বলিছে। গতিকে আমিও পানীতোলাবাসী ৰাইজে বিভিন্ন দল সংগঠন একত্ৰিত হৈ আজি ঐতিহ্যমণ্ডিত পানীতোলা বৰনামঘৰত 500 গছি বন্তি প্ৰজ্বলন কৰি আমি নাগৰিকত্ব সংশোধনী বিধেয়ক দেখিছোঁ আগন্তুক শীতকালীন অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাই যি দম্ভালি মাৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিম বুলি যি কথা উল্লেখ কৰিছে, গতিকে ইয়াক আমি সম্পূৰ্ণৰূপে আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। গতিকে এইখন বিধেয়ক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু কেতিয়াও অসমৰ ৰাইজে মানি নলয়। এটা কথা স্পষ্ট কথা, পানীতোলা ঐতিহ্যমণ্ডিত এই নামঘৰতে আমি যোৱা বছৰো আমি এই সকলো দল সংগঠন পানীতোলাবাসী ৰাইজে আমি এগছি বন্তি প্ৰজ্বলন কৰি আমি সেৱাদান কৰিছিলোঁ। গতিকে আজিও পুনৰ আমি আজি নামঘৰতে এগছি বন্তি প্ৰজ্বলন কৰি 500 এগছি বন্তি প্ৰজ্বলন কৰি আমি আমাৰ এই কাৰ্যসূচী সভা আৰম্ভ কৰিছোঁ। আৰু আজি পানীতোলাৰ ৰাইজে জাগিছে আৰু পুনৰ ইয়াৰ পৰাই যেনে সমগ্ৰ অসমত প্ৰতিনিধিত্ব কৰিব পৰাকৈ ৰাইজে পানীতোলা বৰনামঘৰ এটি পবিত্ৰ অনুষ্ঠান। ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ আজি 500 এগছি বন্তিৰে আমি যি 2016 বিধ্বংসিত আইনখন অসম চৰকাৰে যি গ্ৰহণ কৰিব বিচাৰিছে, এই গ্ৰহণ সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ, আঠচাকে আদি কৰি কৃষক মুক্তি সংগ্ৰাম আদি কৰিকে আইসকলৰ লগত লৈ আজি আমি 500 এগছি বন্তি জ্বলাইছোঁ, যাতে সৰ্বানন্দ সোণোৱালে সুমতি সুজ্ঞান পায়, যাতে জাতিৰ স্বাৰ্থত তেখেতে
এই বিধ্বংসিত আইনখন বাতিল কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত যি গণ আন্দোলন হৈছিলে এই গণ আন্দোলনৰ ভিত্তিত তেওঁলোকে বাতিল কৰিবৰ কাৰণে বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাধ্য হৈছিলে এইবাৰ পুনৰ পুৱাৰ ক্ষমতালৈ আহি তেওঁলোকে দম্ভালি মাৰি এই যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক এই বিধেয়কখন তেওঁলোকে গৃহীত কৰিবৰ কাৰণে উঠি পৰি লাগিছে এতিয়া কথা হ'ল অসমৰ ৰাইজে অসমৰ দল সংগঠনে এতিয়া কিন্তু বহি নাথাকে আপোনালোকে নিশ্চয় জানে উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ বাহিৰে আটাইকেইজন মুখ্যমন্ত্ৰীয়ে ইয়াক বিৰোধিতা কৰিছে ইয়াক বিৰোধিতা কৰি তেওঁলোকে কেন্দ্ৰক জনাইছে যে কি নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনো পধ্যে মানি লোৱা নহ'ব গতিকে অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী গোটেই জীৱনটো যোনগৰাকী মুখ্যমন্ত্ৰীয়ে বিদেশী খেদিম বুলি কৈ পিনি তেওঁ আজি মুখ্যমন্ত্ৰীৰ গাদীত বহিলে সেইজন মুখ্যমন্ত্ৰীয়ে আজি বিদেশীৰ কাৰণে ৰঙাদৈ দিছা পাৰিছে ইয়াতকৈ লাজৰ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে গতিকে আমি আজি পানীতোলা বৰনামঘৰত আহি পিনি মৰ্তক যুৱ ছাত্ৰ পৰিষদ আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ভোজপুৰী ছাত্ৰ সন্থা আচ্ছাকে আদি কৰি বিভিন্ন দল সংগঠনে আমি আজি মুখ্যমন্ত্ৰীগৰাকী আমি সুমতি কামনা কৰিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি জনাই দিব বিচাৰিছোঁ গতিকে তেওঁ আজি এই যি প্ৰতিবাদ এই প্ৰতিবাদৰ প্ৰতি তেওঁ সুমতি আহক তেওঁ এগৰাকী জাতীয় নায়ক হিচাপে পৰিগণিত হওক গতিকে অনাগত দিনক তেওঁক ৰাইজে যাতে খলনায়ক হিচাপে পৰিণত নকৰিবৰ কাৰণে আমি সৰ্বানন্দ সোণোৱাল আমি দাবী জনাইছোঁ আৰু অতি দুখৰ কথা আপোনালোকে নিশ্চয় জানে যে জাতি যি সময়ত সংকটত আহে সেই সময়ত জাতীয় নায়কজনে যেতিয়া নেকি চকুমুদি থাকে জাতীয় নায়কজনে যেতিয়া নেকি চকুমুদা ভাও ধৰি থাকে তাতকৈ আৰু দুখৰ আৰু বিষয়ৰ কথা একো হ'ব নোৱাৰে গতিকে আমি কোনো মুহূৰ্ততে আমি এই মুহূৰ্তত আমি অসমৰ প্ৰত্যেকটো দল সংগঠনক আমি আহ্বান জনাইছোঁ প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীয় প্ৰত্যেকটো সংগঠনকে আমি আহ্বান জনাইছোঁ মতাদৰ্শগত আদৰ্শগত এই সময়ত বাদ দিব লাগে এই সময়ত জাতিৰ স্বাৰ্থত আমি সকলোৱে একগোট হৈ পিনি আমি ৰাজপথলৈ ওলাই আহিব লাগে আৰু নাগৰিকত্ব যিখন বিধেয়ক এই বিধেয়কখনৰ বিৰুদ্ধে সকলোৱে একেমুখে মাত মাতিবৰ কাৰণে আমি দাবী জনাইছোঁ পানীতোলাৰ পৰা ভাইমন চেতিয়াৰ সহযোগত দিব্যপ্ৰতিম চেতিয়াৰ ৰিপৰ্ট পৰুৱাহুলা খবৰ